নমস্কাৰ বন্ধুসকল, মই দীপাংকৰ খাৰঘৰীয়া আপোনালোকৰ মাজলৈ এটা নতুনকৈ ইউটিউব চেনেল মুকলি কৰিবলৈ লৈছোঁ। তো আজি প্ৰথমে আমি মোৰ ঘৰৰ ওচৰৰে এডোখৰ ঠাই আপোনালোকৰ বহুতৰে চিনাকিয়ে মেৰবিল, চাচনি মেৰবিল বুলি কয়, নাহৰকটীয়াৰ ওচৰতে কাষতে লাগি থকা এডোখৰ ঠাই। এই মেৰবিললৈ আজি আমি আহিছোঁ। এই মেৰবিলক লৈ আজি ভিডিঅ'টো প্ৰথম আৰম্ভণি কৰিবলৈ লৈছোঁ। আশা কৰিছোঁ এই ইউটিউবৰ ক্ষেত্ৰত সম্পূৰ্ণ নতুন যদিও আপোনালোকে আঁকোৱালি ল'ব। পিছলৈ আৰু ভালদৰে ভিডিঅ'বিলাক দিবলৈ চেষ্টা কৰিম, বহুতো কথা জনাবলৈ চেষ্টা কৰি যাম। গতিকে আহক প্ৰথমে আজি আমি মেৰবিলক লৈ আৰম্ভ কৰোঁ। মেৰবিলৰ পৰাই আৰম্ভ কৰোঁ, নিজৰ ঠাই, নিজৰ জিলাৰ ঠাই। গতিকে মেৰবিলৰ পৰা আজি আৰম্ভ কৰিছোঁ। বহুতো জনা নজনা কথাৰ মাজেৰে আৰু বহুতখিনি জানিবলগীয়া আপোনালোকক দিবলৈ চেষ্টা কৰি যাম। তো আহক আৰম্ভ কৰোঁ আমি ভিডিঅ'টো। শাৰদী প্ৰেমৰ শেৱালি তুমি মোৰ প্ৰতিশৰতৰ শেৱালি তুমি মোৰ হিয়াৰে কোণৰ শেৱালি তুমি মোৰ ৰাগিৰ গীতৰ শুকুলা মেঘৰ দৰদি সৰগী সৰীয়া প্ৰাণ আছুতীয়া মৰমৰ সুৰ তুমি তো বন্ধুসকল, এই আপোনালোকে দেখিবলৈ পাইছে মেৰবিলৰ মাজত আপোনালোকে কিমান সুন্দৰ এখন পাৰ্কো আছে। আপোনালোকৰ শিশুসকলক লৈ আপোনালোকে ইয়ালৈ আহিব পাৰে। ইয়াত এতিয়া বৰ্তমান শিশু নাই যদিও এই ডেকা চামেই আছে, দেখিছে নহয়, মোৰ প্ৰিয় মেৰবিল লিখা আছে। এইটো এটা ধুনীয়া লভ চিন আছে ইয়াতে, তাৰ মাজত তেওঁলোকে ফটো ছেশ্যন কৰি আছে। খুব সুন্দৰ, আপোনালোক আহিব পাৰে। আৰু তাৰ কাষতে দেখিবলৈ পাইছে বহুতখিনি ইয়াত কটেজ আছে, প্ৰায় এনেকুৱা ধৰণৰ 4টামান কটেজ আছে। এই কটেজবিলাকত আপোনালোকে নৈশ যাপন কৰিবৰ কাৰণেও আহিব পাৰে। আৰু খোৱা বোৱাৰ পৰা আৰম্ভ কৰি ইয়াত বহুতখিনি আমাৰ ট্ৰেডিশ্যনেল খাদ্য সম্ভাৰো আপোনালোকৰ ইয়াত আপোনালোকে জুতি ল'ব পাৰিব। গতিকে আহক যেতিয়া সময় পায়। আৰু ইয়াত আপোনালোকে এনেধৰণে খুব সুন্দৰ এটা সময় উপভোগ কৰিব পাৰিব। বৰ্তমান ইয়াত বহুতখিনি কাম চলি আছে এই মেৰবিলখনৰ, আৰু উন্নত মানৰ কিছু ইয়াত সা সুবিধা কৰিবৰ বাবে বৰ্তমান চলি আছে। আৰু খুব সুন্দৰ এক প্ৰাকৃতিক পৰিৱেশৰ মাজত আপোনালোকে আহিব পাৰে। আৰু এতিয়া মই ইয়াতে দুখনমান ফটো মাৰি ল'বলৈ লৈছোঁ, তাৰপিছত আপোনালোকক পুনৰ মই মেৰবিলৰ মাজলৈ ঘূৰাই লৈ যাবলৈ চেষ্টা কৰিম। তো বন্ধুসকল, এয়া চাওক আপোনালোকে, এয়া চাওক আপোনালোকে খুব সুন্দৰ পৰিৱেশ দেখুৱাইছোঁ। মেৰবিলৰ ভিতৰৰ চোৱাত এয়া চাওক, এইবিলাক কটেজবিলাক এইবিলাক তো বন্ধুসকল, এয়া চাওক কটেজবিলাক। আপোনালোকে ইয়াত থাকিব পাৰিব, আপোনালোকৰ ফেমিলি লৈ আহিব পাৰে। ইয়াতে এইবিলাক কটেজ আছে, ইয়াত খুব সুন্দৰ সুন্দৰ এইবিলাক কটেজ আছে। এই কটেজবিলাকত আপোনালোকে থাকিব পাৰে ইয়ালৈ আহিলে। গতিকে আহক আপোনালোকে, ইয়াত বিভিন্ন ধৰণৰ সা সুবিধা আছে। আপোনালোকে নৈশ যাপন কৰিব পৰাকৈ আপোনালোকে ইয়াত আহিব পাৰে। আৰু বিভিন্ন খুব সুন্দৰ সুন্দৰ চৰাই আছে, প্ৰায় 224 চৰাই। আৰু বিভিন্ন ধৰক ইয়াত ফুল তেনেকুৱা তৃণ আছে, বহুত গছ গছনি আছে যিবিলাক সততে দেখিবলৈ পোৱা নাযায়। তেনেকুৱা বহুত কিছুমান গছ গছনিও আছে, এইবিলাক আপোনালোকে দেখিবলৈ পাব। আৰু ভাল লাগিব আপোনালোকৰ ব্যস্ততাপূৰ্ণ সময়ৰ মাজত আপোনালোকে আহিব পাৰে। ইয়াত কিছু ৰিফ্ৰেছমেণ্ট হ'ব এনেদৰে শিশুসকলৰ কাৰণে। ইয়াতে এয়া চাওক আপুনি, এইবিলাক পাৰ্কো আছে ইয়াতে। তো আহক যেতিয়া সময় পায়, তো আমি কণ্টিনিউ কৰি যাওঁ ভিডিঅ'টো এনেধৰণে। আৰু আপোনালোক খাবলগীয়া জনাবলগীয়া যিখিনি থাকে আমি নিশ্চয় জনাই যাম। তো বন্ধুসকল, এয়া চাওক আপোনালোকে, এয়া মেৰবিলৰ সন্মুখভাগ, এয়া মোৰ প্ৰৱেশদ্বাৰ। এয়া চাচনি মেৰবিল পৰ্যটন প্ৰকল্পলৈ। এয়া
ইয়াৰ পৰা আৰম্ভ হৈছে মেৰবিল। অঁ হয়, প্ৰায় ইয়াৰ পৰা প্ৰায় আপোনালোক 2 কিলোমিটাৰ যদি আপোনালোকে ইয়াৰ ভিতৰলৈ যেতিয়াই সোমাই যাব তেতিয়াই আপোনালোকে ইয়াৰ অন্যান্য সুন্দৰ পৰিৱেশ উপভোগ কৰিবলৈ পাব। খুব সুন্দৰ এক প্ৰাকৃতিক পৰিৱেশ এয়া। আহক আমি আগুৱাই গৈ থাকোঁ এনেদৰে।